हेलो एवरीवन स्वागतम जनाइছোঁ মোৰ আন এটি মিনি ব্লগলৈ আৰু এয়া ৰাতিপুৱা উঠি গা পা ধুই ললো আজি পিছে মোৰ অকনমান ৰাতিপুৱা উঠাত দেৰি হ'ল যি কি নহওক এতিয়া গা পা ধুই উঠি মোৰ বিৰাট বেছি ভোক লাগিছে এতিয়ানো কিনো বনাও তাকে ভাবি আছো আৰু যেহেতু মই ৰাতিপুৱা উঠি ভাত নাখাও সেই কাৰণে ওটছে অকনমান বনাম বুলি ভাবিছো এয়া একাপ মই ওটছ লৈ লৈছো আৰু তাৰ পিছতে গাখীৰ আৰু পানী মিক্স কৰি মই ইয়াতে দি দিছো চেনি দি দিছো তাৰ পিছতে কল মই হৰুৰকৈ কাটি এনেকৈ দি দিছো আৰু তাৰ পিছতে ইয়াতে মই বেদনা অলপমান দি দিলো এনেকৈ ফ্ৰুটছ দি দিলে মানে ওটছটো খাই বিৰাট ভাল লাগে আপুনি আপোনাৰ ঘৰত যি আছে তাকে দিব পাৰে আজি যেহেতু মোৰ তাত আপেল নাই গতিকে মই আপেল দিয়া নাই আপুনি আপেলো দি দিব পাৰে আপোনালোকে বাৰু এনেকৈ বনাই খায়নে মই কিন্তু প্ৰায়ে কেতিয়াবা এনেকৈ বনাই খাওঁ আৰু কেতিয়াবা মই ওটছৰ পৰঠাও বনাওঁ আপোনালোকক ভিডিঅ' দিয়াই আছে আৰু এতিয়া মই আহিছো মাহীহঁতৰ ঘৰত কিয়নো মাহীহঁতৰ ঘৰত আজি খানা আছে আৰু বহুত দিনৰ পৰা মোক মাতি আছিল মই যোৱাই হোৱা নাছিলে